স্বাগতম জনাইছোঁ আমাৰ কাইলৈ আছে নাম তাৰ কাৰণে আজি আমাৰ ঘৰত ৰভা দিছে এতিয়া তাকে আপোনালোকক আৰু এটা কথা আমাৰ ঘৰলৈ মাইনী বা আহি আছে তাকে আপোনালোকক দেখাম আমাৰ ৰভা দি আছে আমাৰ এতিয়া বলো দেখিলে কেন্দ্ৰত দিছে গুৰু কুটু 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 নাযাবা নাযাবা মোক এৰি থৈ এই নাযাবা নাযাবা বুলি কওঁতে গুলুচি নাযাবা নাযাবা মোক এৰি থৈ দেখিছে এইটো আছে গুৰু আছে গুলুৰ নেজডালত দেখিছে নাই কেন নোম আছে গুলুৰ নেজত ইমান চফ্ট নেজডাল বেকাকে পৰি থকা ধেনু নিচিনা ইমান টিকলি ফুটাটো ক'বই নালাগে হৈছে ৰভাখন দেখিছে নে কেনেকুৱা হৈ আছে কাইলৈ আমাৰ নাম আছে তাকে ৰভা দিছে হৈ যাব অলপ দেৰি পিছত কাম কৰা মানুহটো ভাত খাবলৈ গৈছে তাহাঁত ৰভা দিব মই আপোনালোকক ৰভা দিয়ে দেখাম বাৰু তেতিয়াহ'লে তাৰ কাৰণে ৰখি থাকক A few moments later. ৰাতিৰ দৃশ্য আৰু আমাৰ ঘৰতে ৰাতিৰ দৃশ্য ৰভা মানে 50% হৈ গ'ল তাকে আপোনালোকক দেখাম ব্লগ আমাৰ ৰভা কমপ্লিট ফুল কমপ্লিট ৰভা মানে দেখিছে চাওক হৈছে আমাৰ আসন ভাগ আপোনালোকক ৰভা দিয়ে দেখালোঁ আৰু বহুতো কিছু দেখালোঁ মানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লগ পাম